অন্য অসমৰ অন্যতম এমএলএ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, আমাৰ এক্স ইএম আপোনালোকে চিনে জগদীশ সৰকাৰ ডাঙৰীয়া, আগত ইএম থাকোঁতে তেখেতৰ লগতে মই প্ৰথম আহিছোঁ ইয়াত আপোনালোকৰ এই বজাৰত আহি পেলাই আমি দুজনে কিবা এটা মিটিঙত লেকচাৰ দিছোঁ। বক্তাৰ আলী আহমেদ ডাঙৰীয়া, আমাৰ চাইনাল ডাঙৰীয়া, বঙালী সম্প্ৰদায়ক প্ৰতীক, আমি প্ৰতীক বুলি ক'ব পাৰে, কাৰণ তেখেতে আজি BPF দলৰ থাকি পেলাই সমূহ বঙালীৰ দাদা ভাই বাই ভনীসকলৰ কল্যাণৰ কাৰণে কাম কৰিবলৈ আগুৱাই আহিছে। আৰু সমূহ আমাৰ ইয়াত আমার মৃত্যুঞ্জয়, আমি দাজু বলে কয়, ইএম আগরিয়া, সর্বেশ্বর বসুমতারী, তেখেতে গোসাইগাঁৱৰ এজন আমাৰ জ্যেষ্ঠ ব্যক্তি, সমাজসেৱী, সমূহ আমাৰ BTCৰ আৰু BPF দলৰ জ্যেষ্ঠ নেতাসকল, নেত্ৰীসকল আৰু ভাই ভনীসকল, দাদা ভাইসকল, মই আপোনালোক সকলোকে মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ। আংনে খাম্পা বৰগীয়া, ময়ে খাম্পা বৰগীয়া, BPF দলৰ MP প্ৰাৰ্থী ময়ে কেণ্ডিডেট। অত্যন্ত সুখী হৈছোঁ মই ইয়াত আহি পেলাই, কিয় যোৱাকালি মই দেখিছোঁ এতিয়াও আছে মোৰ ঘৰৰ ওচৰতে, মোৰ ঘৰখন সেই ডাঙৰ ফিল্ডৰ ওচৰত যিটো বিল্ডিং সবতকৈ সুন্দৰ বিল্ডিং দেখে, সেইটো মোৰ ঘৰ। ইয়াৰ কাষতে 3টা হেলিকপ্টাৰ ৰাতি দিনে ৰাতি তাতে থাকিছে, আৰু প্ৰত্যেক দিনে 3টা 4টা হেলিকপ্টাৰ আমাৰ এই কোকৰাঝাৰ সমষ্টিৰ ওপৰতে উৰি আছে। যোৱাকালি ডাঙৰ এটা ৰেলী বুলি কৈছিলে এই UPPL চৰকাৰ আৰু তেখেতসকলৰ সংগী দল বিজেপি আৰু AJP 3টা দল লগ ধৰি পেলাই কোকৰাঝাৰত এটা ৰেলী কৰিছিল। কিন্তু সেই ৰেলী মানুহ আপোনালোকে নিশ্চয় মোবাইলত দেখিছে, মোবাইলত চাওক, আপোনালোকে দেখিব সিহঁতৰ য'ত চিফ মিনিষ্টাৰ আছে, য'ত প্ৰমোদ বড়ো BTCৰ চিফ আছে, য'ত 6জন কেবিনেট মন্ত্ৰী আছে, য'ত একদম ৰতি মহাৰতী নেতাসকল আছে, তাতে আমাৰ ইমানখিনি মানুহ হোৱা নাই। লাজ কৰিব লগা হৈছে। আমিতো ডাঙৰ মিটিং কৰা নাই, ষ্টেজ বনাই পেলাই আমি মিটিং কৰা নাই। প্ৰত্যেক গাঁৱে গাঁৱে সোমোৱাটো আমাৰ কাৰণে সম্ভৱ নহয়। ইয়াৰ কাৰণে ওচৰ চুবুৰীয়াত থকা আমাৰ দাদা ভাই বাই ভনীসকলক আমি এটা বজাৰ নিচিনা ঠাইত আমি মাতিছোঁ। আজি আপোনালোকৰ এই গুৰুপিলাত মাতা হৈছে, সমূহ ৰাইজে আজি যেনেকৈ ওলাই আহিছে, সেইটোৱে দেখায়, সেইটোৱে প্ৰমাণ যে BPF দলৰ জিকাটো নিশ্চিত। অন্য দলে আমাৰ ওচৰত থাকিব নোৱাৰে, যুঁজিবই নোৱাৰে। BPF দলৰ জিকাটো 100% নিশ্চিত। এতিয়া কথাটো হৈছে, আমাক কিয় ভোট দিব? বাইদেউ আপোনালোকে মিটিঙত আহিছে, নামঘৰ চিনত কিয় ভোট দিব? মোক কিয় MP বনাব? কাৰণ আছে বিশ্বাস আৰু আশা। আপোনালোকে আমাৰ মুছলিম BTCৰ যিমানবোৰ মুছলিম মানুহ আছে, আদিবাসী মানুহ আছে, গোৰ্খা মানুহ আছে, বঙালী মানুহ আছে, বড়োসকল আছে, গাৰো, ৰাভা, অসমীয়া, সূত্ৰধৰ, ৰাজবংশী, নাথযোগী, আমাৰ বৰ্মন, চৰণীয়া, গোটেই জাতি গোষ্ঠীয়ে BPF দলৰ এই নেতৃবৃন্দৰ ওপৰত আশা কৰিছে যে তেখেতসকলৰ যি জাতীয় সমস্যা এই নেতাসকলৰ দ্বাৰা, খাম্পা বৰগীয়াৰীৰ দ্বাৰা, হাগ্ৰামা মহিলাৰীৰ দ্বাৰা সমাধান হ'ব। আৰু সেই আশা লৈ পেলাই আজি সমূহ ৰাইজে ওলাই আহিছে BPF দলৰ নামঘৰ চনত ভোট দি পেলাই হাগ্ৰামা মহিলাৰী আৰু এই নেতাসকলৰ ৰাজনৈতিকভাৱে শক্তিশালী কৰিবৰ কাৰণে। আজি সকলোৰে জাতীয় সমস্যা আছে, প্ৰত্যেক জাতিৰ দুখ বেদনা বেলেগে নাজানে। বেলেগ দলৰ নেতাসকলে বাহিৰৰ পৰা আহিছে। আমাৰ ইয়াৰ ৰাজনীতি এই বিহাৰ, UP বা ৰাজস্থান, গুজৰাটৰ ৰাজনীতিৰ নিচিনা নহয়। আমাৰ ইয়াৰ দুখীয়া গৰীব সকলৰ ৰাজনীতি, আমাৰ ইয়াৰ সমস্যা
তেখেতসকলৰ সমস্যাৰ দৰে নহয় আমাৰ এই নেতাসকলে জানে এই জায়গাত গৰুপেলা এলেকা আমাৰ কি প্ৰয়োজন আছে আৰু কি নালাগে কি লাগে আমাৰ ইয়াৰ ৰাস্তা কোনপিনি লাগে দলং কত বনাব লাগে ইৰিগেশ্যন কত বনাব লাগে কত হস্পিটাল বনাব লাগে কত স্কুল নাই এই গোটেই কথাটো তেখেতসকলে জানে আমাৰ লোকেলৰ মানুহসকলে জানে বিপিএফ দল গঠিত হৈছে আমাৰ বিটিসি অঞ্চলৰ প্ৰত্যেক জাতি গোষ্ঠীৰ মুৰব্বী শিক্ষিত বুদ্ধিজীৱী সকলৰ দ্বাৰা পুৰুষ মহিলা দেখা গাভৰুৰ দ্বাৰা গঠিত এই বিপিএফ দলৰ নেতাসকলে আমাৰ প্ৰত্যেক জাতি গোষ্ঠীৰ সমস্যাৰ ওপৰত ধ্যান আছে প্ৰত্যেক জাতি গোষ্ঠীৰ দুখ বেদনাৰ প্ৰতি তেখেতসকলৰ জ্ঞান আছে ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী দিবে 2003 চনৰ পৰা যেতিয়া আমি বিপিএফ দল গঠন কৰিলো তেতিয়াৰ পৰা কোনপিনি ৰাস্তা নাই সেইফালে ৰাস্তা বনাই দিছে কোন নদীৰ ওপৰত দলং নাই ইয়াৰ ওপৰত দলং বনাই দিছে আমাৰ অঞ্চলৰ যদি স্কুল নাই প্ৰভিন্সিয়েলাইজ কৰি দিছে হস্পিটাল নাই হস্পিটাল বনাই দিছে ইউনিভার্সিটি নাই বদলাইন ইউনিভার্সিটি বনাইছে মেডিকেল কলেজ নাই মেডিকেল কলেজ বনাইছে নার্সিং কলেজ নাই নার্সিং কলেজ বনাইছে ইঞ্জিনিয়ারিং কলেজ নাই ইঞ্জিনিয়ারিং কলেজ বনাইছে সিআইটি বনাইছে চাৰিটা ডিস্ট্রিক্ট বনাইছে কোকৰাঝাৰ শ্ৰীৰাম বাক্সা উদালগুৰি 10টা সাব ডিভিজন বনাইছে গোসাইগাঁও পৰ্বতজৰা খাজৰগাঁও বিজলি শালবাৰী মুছলপুৰ তামুলপুৰ উদালগুৰি আৰু ভেৰগাঁও আৰু 40টা বিভাগ আনি পেলাই আমাৰ অঞ্চলৰ এই বিভাগৰ দ্বাৰা কেনেকৈ উন্নয়নমূলক কাম কৰিব পাৰে সেইটো হাগ্ৰামা মহিলাৰে কৰিছে ভাৰত চৰকাৰ আসাম চৰকাৰে হাগ্ৰামা মহিলাৰ বিটিসি চৰকাৰৰ যেনেকৈ ক্ষমতা দিছে এই 40টা বিভাগৰ 3rd গ্ৰেড 4th গ্ৰেড চাকৰি হাগ্ৰামা মহিলাৰে আৰু বিটিসিয়ে দিব পাৰিব আৰু ইয়াৰ কাৰণে 2003 চনৰ পৰা 2020 চনলৈকে বছৰত 100 হোক 1000 হোক বা 5000 জন হোক আমাৰ শিক্ষিত ল'ৰা ছোৱালী দেখা গাভৰুক আমি চাকৰি দিছিলো কিন্তু এই চৰকাৰৰ নেতাসকলে প্ৰমোদ বড়োসকলে কি কৈছে যোৱা ইলেকশ্যনত ঘৰে ঘৰে চাকৰি দিব আমি সেই সুইজাৰলেণ্ডৰ নিচিনা বদলেণ্ডটো বনাব তেনেকুৱা ডাঙৰ ডাঙৰ কথা কোৱা মানুহবিলাকে আজি এটা চৌকিদাৰ চাকৰি দিব পৰা নাই এলপি স্কুলৰ মাষ্টাৰো চাকৰি দিব পৰা নাই তেনেকুৱা ব্যক্তি তেনেকুৱা চৰকাৰক আমাৰ বিটিসিৰ আৰু প্ৰয়োজন নাই ইয়াৰ কাৰণে আজি বঙালী হওক অসমীয়া ৰাজবংশী সকলো আমাৰ বিটিসি বাকীয়ে দলে বলে নামঘৰ চিনত ভোট দিবৰ কাৰণে সাজু হৈছে একগোট হৈছে আমি জিকি আৰু এই অন্যায়কাৰী দল ইউপিপিএল দল এই ট্ৰেক্টৰ দল তেখেতসকলক আমি বিটিসিৰ ৰাজনীতিৰ পৰা আউট কৰিম এইবাৰ ইলেকশ্যনৰ দ্বাৰা প্ৰমোদ বড়োৱে কৈছে যে এই ইলেকশ্যনৰ পিছত বোলে বিপিএফৰ দোকানটো বন্ধ হ'ব দোকান মানে কি আমি দোকান কৰা নাই আমি বিজনেছ কৰা নাই বিটিসি বাকীৰ ভালৰ কাৰণে কাম কৰিবৰ কাৰণে আমি ৰাজনীতি কৰিছো চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি পেলাই এই অঞ্চলৰ আমাৰ অভাৱ অভিযোগ পূৰণ কৰিবৰ কাৰণে আমি কাম কৰি আছো আমি দোকান দিয়া নাই প্ৰমোদ বড়োহঁতে দোকান দিছে ইয়াৰ কাৰণে দেখিছে আপোনালোকে এই দোকানত সিহঁতৰ ব্লেংকেট হেৰি কি বনায় কি বুলি কয় মেট্ৰেছ নাই এই আমাৰ থুলাৰ হেৰি কিবা নাই মেট্ৰেছ নহয় টকা পইচাতে মেট্ৰেছ কৰিছে দেখা নাই আপোনালোকে মোবাইলত সিহঁতৰ যিটো চেয়াৰমেন বিচিডিচিৰ এজন চেয়াৰমেন এই চেয়াৰমেনে 500 টকা কিমান বান্ডল টকাৰ ব্লেংক এই কিবা বনাই পেলাই ইয়াৰ ওপৰতে টকাৰ ওপৰতে শুই আছে আমি কৈছো তোমাৰ গোমস্তা টকাৰ ওপৰত শুই আছে আৰু কয়েকজন ল'ৰাবিলাকে এই গোমস্তাবিলাকে টকাৰ গাৰু বনাই পেলাই শুই আছে এইবাৰ তহঁতে এই কাৰ্যকলাপ বন্ধ নকৰিলে এই ইলেকশ্যনৰ পিছত দোকান ইউপিপিএলৰ প্ৰমোদ বড়োৰ দোকানহে বন্ধ হ'ব আমাৰ দোকান বন্ধ নহ'ব বাইদেউসকল মই ইয়াত আহিছো জাষ্ট আপোনালোকৰ লগত দেখা কৰিবৰ কাৰণে কাৰণ মই এই কেণ্ডিডেট চাবলৈ কেনেকুৱা দেখে কেনেকুৱা কথাত মই কেনেকুৱা
মোক ভোটটো দিব, কিন্তু যদি এবাৰো নেদেখে, কথা কয় কেনেকুৱা সেইটো যদি অলপো যদি নাজানে, শুনিবলৈ যদি নাযায়, না বোবা হয় না কথা ক'ব পৰা হয়, এইটো যদি নাজানে তেনেকুৱা হ'লে ভোট কেনেকে দিব? ইয়াৰ কাৰণে মই বাইদেউসকলৰ লগত আৰু দাদা ভাইসকলৰ লগত 1 মিনিট হ'লে দেখা কৰিম বুলি মই আহিছোঁ। আজি আহি পেলাই খুব মই আনন্দিত আৰু মই দীঘলীয়া কৰিব বিচৰা নাই। বহুত ঠাইত মই ৰাইজৰ লগত দেখা কৰিব লাগে, গতিকে আপোনালোকে আকৌ মিটিংখন চলাই লৈ যাওক আৰু 200-300 জন মান আমাৰ বিপিএফ দলত যোগদান কৰিব বুলি কৈছে। মই খুব আনন্দিত আৰু যোৱাৰ আগতে মই আপোনালোক যিসকলে বিপিএফ দলত যোগদান কৰিব আপোনালোকক মই নমস্কাৰ দিছোঁ আৰু বিপিএফ দলৰ এজন সক্ৰিয় সদস্য হৈ পেলাই আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ আমাৰ যি ৰাজনৈতিক দায়িত্ব আৰু ৰাজনৈতিক অধিকাৰ, এই দায়িত্ব আৰু অধিকাৰটো একগোট হৈ পেলাই আমি সাব্যস্ত কৰিম, আমি কাম কৰিম। মই MP হৈ গ'লে কোনো জাতি গোষ্ঠীৰ লোকচান নহ'ব। মই MP হৈ যোৱাৰ পিছত প্ৰত্যেক জাতি গোষ্ঠীৰ জাতীয় সমস্যাৰ কাৰণে মই সাংসদক পাৰ্লিয়ামেণ্টত মই দাঙি ধৰিম, কথা কম। মই ভাৰত চৰকাৰ আৰু আসাম চৰকাৰক প্ৰেছাৰ দিম। আজি আমাৰ ৰাজবংশী আৰু আদিবাসীসকলে ST বিচাৰিছে, ইমান বছৰ আন্দোলনে শুনো, কোনো MLA আসাম এছেম্বলিত এতিয়ালৈকে এটা কথা পোৱা নাই। ভাৰতৰ যিমান MP এতিয়ালৈকে এটা কথা সাংসদত এটা কথা পোৱা নাই। মই কাম্পা বৰগিয়াৰী MP হৈ যোৱাৰ পিছত আপোনালোকে চাব, কাম্পা বৰগিয়াৰী ট্ৰাইবেল ল'ৰা হৈ, বড়ো ল'ৰা হৈ এই ৰাজবংশী আৰু আদিবাসীসকলক ট্ৰাইবেল দিবৰ কাৰণে মই ভাৰত চৰকাৰক প্ৰেছাৰ দি পেলাই সাংসদত মই বক্তব্য ৰাখিম। বঙালী, নেপালী আৰু আমাৰ মুছলিম ভাইসকলক যেনেকে ডি ভোটাৰ কৰিছে, এই ডি ভোটাৰৰ এগেইনষ্টত মই সাংসদৰ কথা কম আৰু যেনেকে ভাল হয় এই সাংসদত মই এইবোৰ যি আইন বনাইছে, যি আইনবিলাক বহুত বিভিন্ন জাতি গোষ্ঠীৰ এগেইনষ্টত, সেইবোৰ মই ৰিফাইন কৰিবৰ কাৰণে, চেঞ্জ কৰিবৰ কাৰণে মই কাম কৰিম। এটা কথা মই কৈ যাওঁ, আজি এই চৰকাৰে অৰুণোদয় স্কিমৰ কথা কয়, লক্ষপতি বাইদেউৰ স্কিম কয়, BPFৰ মিটিঙত গ'লে অৰুণোদয় কাটিব, লক্ষপতি বাইদেউৰ স্কিম কাটিব, ঘৰ কাটিব, এই ৰেচন কাৰ্ড কাটিব বুলি ধমকি চমকি দি পেলাই ভোট ল'ব বিচাৰিছে। আৰু ৭৫,০০০ দিব বুলি কৈছে, কেতিয়াবা ২৫,০০০ কথা কয়। ইমান আমাৰ BTC অঞ্চলত কমচে কম 46,000 সেলফ হেল্প গ্ৰুপ আছে। 46,000 সেলফ হেল্প গ্ৰুপক যদি ৭৫,০০০ দিব লগা হয়, আমাৰ BTCৰ যিটো পুঁজি, BTCৰ বছৰে বছৰে পোৱা পইচাটো নোখোলায়, ১ বছৰত পইচাটো নোখোলায়। এইটো যদি সেলফ হেল্প গ্ৰুপক গোটেইটো যদি দিব লগা হয়, দলং বনাব ক'ত পৰা, স্কুল বনাব ক'ত পৰা, হস্পিটেল বনাব ক'ত পৰা, আমাৰ উন্নয়নমূলক কাম গোটেইটো স্তব্ধ হ'ব। এনেকুৱা নহয়। আমি ইস্তাহাৰত এটা কথা উল্লেখ কৰিছোঁ যে আপোনালোকে তেনেকুৱা যদি পইচা দিয়ে, তেতিয়া আশা বাইদেউসকলৰ চাকৰিটো ৰেগুলাৰাইজ কৰক। আশা বাইদেউসকলে দিনে ৰাতি কাম কৰে। জানে না নাজানে আশা বাইদেউ? কোন আশা বাইদেউ আছে? অলপ হাত দাঙি দিয়কচোন। ২,০০০ পইচা পায় আশা বাইদেউসকলে। ৰাতিৰ ভিতৰত ২টা-৩টা বজাতো যদি কোনোবা বাইদেউ, কোনোবা আমাৰ আই মাতৃসকলে যদি ডেলিভাৰী হয়, তেখেতক গাঁৱৰ পৰা গাড়ী লৈ আনি পেলাই টাউনৰ হস্পিটেলত লৈ যাব লগা হয় এই বাইদেউসকলে। অঞ্চলত যদি যক্ষা বেমাৰী আছে ১০০ জন, প্ৰত্যেক দিনে ৰ'দত বা বাৰিষাত খোজকাঢ়ি চাইকেল লৈ এটা মোনাত ঔষধ লৈ পেলাই ঔষধ খুৱাই যাব লাগে। এই বাইদেউসকলে ইমান সার্ভিস লোৱাৰ পিছতো এই বাইদেউসকলক তেনেকুৱা প্ৰতাৰণা কৰিছে। চাকৰিটো ৰেগুলাৰাইজ কৰা নাই, খালি ২,০০০ পইচা দি পেলাই কাম আদায় কৰিছে। এই কথাটো মই সাংসদক দাঙি ধৰিম যে আশা বাইদেউসকলক যি কাম, এই কামটো চাকৰি হিচাপে দিব লাগে, ৰেগুলাৰ চাকৰি কৰিব লাগে। আমাৰ অংগনবাড়ী বাইদেউ আৰু হেল্পাৰ সকলে কি কৰে, সিহঁতে আমাৰ সৰু সৰু বাচ্চা
যিসকলে ভালকে কথা ক'ব নাজানে, যিসকলে চৌৰে নাজানে, যিসকলে পেঞ্চিল লৈ পেলাই লিখিব নাজানে, তেখেতসকলক কথা ক'বলৈ, লিখিবলৈ, ক'বলৈ শিকায়। মা নিজৰ মাৰ পৰা শিকে নদাও, কিন্তু এই অংগনবাদী বাইদেউসকলে ৰাতিপুৱালে ইমান কষ্ট কৰি পেলাই আমাৰ বাচ্চাবিলাকক শিকায়। এই বাইদেউসকলক কিমান বেতন দিয়ে? সিহঁতৰ চাকৰিটো ৰেগুলাৰাইজ কৰা নাই। গতিকে এই কথাটো মই সংসদত দাঙি ধৰিম আৰু সাৰা ভাৰতত যিমান অংগনবাদী বাইদেউসকল আছে সিহঁতৰ চাকৰিটো ৰেগুলাৰ চাকৰি কৰিবৰ কাৰণে মই বক্তব্য ৰাখিম। মই MP সকলক অনুৰোধ কৰিম, মই ভাৰত চৰকাৰক অনুৰোধ কৰিম সংসদত, পাৰ্লিয়ামেণ্টত এইটো মনত ৰাখিব আৰু সমূহ আমাৰ অংগনবাদী বাইদেউসকলক এই খবৰটো দিব। আৰু এটা আছে, এটাটো হ'ল এই স্কুলত যিটো খুব ৰান্ধনী বাইদেউসকল, এই ৰান্ধনী বাইদেউসকলে ৰাতিপুৱা গৈ পেলাই বৰ্তন চৰ্তন চাফা কৰি পেলাই ভাত বনাব লাগে, চব্জি বনাব লাগে, তৰকাৰী বনাব লাগে আৰু বাচ্চাবিলাকক খুৱাব লাগে। ইমান লৈকে আইন বনাইছে, কিবা বিষ কিয় থাকিব পাৰে, খাই পেলাই ফেক বিয়া হ'ব পাৰে, খাই পেলাই বিষ হ'ব পাৰে। ইয়াৰ কাৰণে বনোৱাৰ পিছত এই বাইদেউসকলে ৰান্ধনীসকলে নিজে খাই দিব লাগে। নিজৰ যদি একো নহয় তেতিয়াহ'লে বাচ্চাবিলাকক খুৱাব পাৰিব। কিন্তু চাকৰি হিচাপে দিয়া নাই বাইদেউ, সিহঁতক পইচা দিয়ে 1000 মাত্ৰ। অন্যায়, এইটো অত্যন্ত অন্যায়। আসাম চৰকাৰৰ যদি ইমান পইচা আছে, BTC চৰকাৰৰ যদি ইমান পইচা আছে, ৭৫,০০০ যদি চেল্ফ হেল্প গ্ৰুপক দিব পাৰে, তেতিয়াহ'লে এই কাম কৰি থকা বাইদেউসকল ৰান্ধনীসকলক কিয় 1000 মাত্ৰ দিছে? মই যেতিয়া শিক্ষা বিভাগ চাইছিলো 200 টকা মই বঢ়াই দিছিলো আৰু ৰান্ধনী বাইদেউসকলক মই ঘৰত মাতি পেলাই মই পকেটৰ পইচা তেখেতসকলক দি পেলাই কৈছিলো যে গুৱাহাটীত যা, আন্দোলন কৰ। এছেম্বলি যেতিয়া হয় আমাৰ লাষ্টকে দিছপুৰত গৈ পেলাই আন্দোলন কৰ আৰু আন্দোলন কৰি পেলাই মোৰ ওচৰত আৰু ঘূৰি আহক। মই আসাম চৰকাৰক, এতিয়া চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষাৰ মন্ত্ৰী আছিল অসমৰ, মই BTCত শিক্ষাৰ মন্ত্ৰী আছিল ডেপুটি চিফ হিচাপে। মই তেখেতক ক'ব পালো যে ৰান্ধনীসকলৰ বেতনটো বঢ়াব লাগে, মই 200 টকা বঢ়াইছো, আপুনিও বঢ়াই দিয়ক। তাৰ পিছত তেখেতে বুজি পেলাই লাজ কৰি পেলাই 500 টকা বঢ়াইছে। 500 টকা, এতিয়া 1500 টকা তেখেতসকলে পাই আছে। মই দিয়া 200 টকাটো প্ৰমোদ বড়ো UPPL চৰকাৰ আহি পেলাই খাটি দিছে বোলে। BTC যিটো 200 টকা, এই 200 টকাটো প্ৰমোদ বড়োয়ে এতিয়া নিদিয়ে, খাটি দি পেলাই এই 1000 ভাৰত চৰকাৰত আৰু আসাম চৰকাৰৰ 500 টকা, 1500 টকাহে আমাৰ ৰান্ধনী বাইদেউসকলে পাই আছে। অত্যন্ত অন্যায়, তেনেকুৱা প্ৰতাৰণা কৰিব নোৱাৰে। আমাৰ আই মাতৃসকলৰ ওপৰত মৰম থাকিব লাগে। আই মাতৃ আপোনালোকে সেই বাচ্চাবিলাকক কেয়াৰ লয় আৰু আই মাতৃসকলক তেনেকুৱা ঠগোৱা, তেনেকুৱা ঠগবাজ কৰা, তেনেকুৱা প্ৰতাৰণা কৰা ব্যক্তি আৰু চৰকাৰক আমাৰ চৰকাৰ হিচাপে আমি গণ্য কৰিব নোৱাৰো, আমাৰ নেতা হিচাপে আমি গণ্য কৰিব নোৱাৰো। গতিকে দাদা ভাই বাইদেউসকল, আপোনালোকে আগন্তুক যি নিৰ্বাচন 7 তাৰিখত দলে বলে হাসি খুশি মোখাং সোম थांनो नाङा, मोखां सोम थांनो नाङा, खुसि खुसि थांनानै बयबो नांगोलाव भट होनानै जोंनि बे दैदेनगिरिफोरखौ देरहाहोदो, हाग्रामा महिलारिखौ देरहाहोदो आरो जोंहा बिदिजोंनो BTCआव गोगोमै आगोलनि बायदि ग्रोम ग्रोम BTC दाफुंनायनि खामानियाव नोंथांमोनहाबो अबदान होदो।